কি কৈছোঁ মাথাটো বচাই ৰাখিছোঁ কালি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তাৰপিছত কি হ'ল মানে আজি হৈছে গণেশ পূজা, জয় গণেশাই নমো নমঃ। তাৰপিছত গণেশ পূজাৰ কাৰণে কি হ'ল মানে অকণমান মানে আমি এটা সৰু হোৱাকৈ নিয়ম এটা কৰিম আৰু গণেশ পূজা যিহেতুকে আমি প্ৰতি বছৰে মানি আহিছোঁ। সেইবাবে আজি আপোনালোকক দেখাম। যোৱা বছৰ যেনেকৈ দেখাইছিলোঁ এইফালে হয় নাই? যোৱা বছৰ আমি দেখাইছিলোঁ যে আমি গণেশ পূজা কি ধুনীয়াকৈ পাতিছিলোঁ ন, ধুনীয়াকৈ সৰু হোৱাকৈ পাতিছিলোঁ আৰু হয়তো। তাৰপিছতে মানে এই বছৰ আপোনালোকক দেখাম মানে গণেশ পূজা আমি কেনেকৈ পাতোঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, সেনেকৈ চাওক। এতিয়া বস্তুবিলাক এইবোৰ চব আনি কিনি থোৱা আছে ইয়াত, কলপুলি, এইফালে কুঁহিয়া চুঁহিয়া কিবা কিবি এই চব পূৰা ফল মূল, আৰু এইফালে আছে আমাৰ প্ৰসাদবিলাক হয় নাই। তাৰপিছত মানে আমি এতিয়া যাব লাগিব হেৰিয়ত, দোকানত যাব লাগিব। দোকানত গৈ কিনি অলপ বজাৰ কৰিব আছে, বজাৰ চজাৰ কৰি কিনি আহি কিনি একদম আপোনালোকক ইয়াত লগ পাই আছোঁ ঘৰত। ঠিক আছে, পায়সটো বনাবলৈ আছে। পায়সটো বৰা চাউলটো কম হ'ল যিহেতুকে সেইকাৰণে অলপমান অকল ভগৱানৰ কাৰণে বৰা চাউলটো বনোৱা হেৰি কি জলপান বনাবা ন। ঠিক আছে, তো গাইজ একদম আহি কিনি বজাৰ আছে আৰু কিবা কিবি কৰিব আছে, অকণমান দেৰি ৰখিম, অলপ ফটো এখন মাৰি লওঁ, ফটো এখন মাৰি কিনি ফেচবুকত আপলোড কৰি লওঁ, যিহেতুকে গণেশ পূজা হয় ন, ফটো মেইন। তাকে আমাৰ চান্দাজু আহি কিনি ওলালে, বহুত ভাল লাগিলে। চান্দাজু অকণমান আগতে আহিলে বাৰু। তাৰপিছতে এইফালে মোৰ অৰ্ধাংগিনী পুৰা ৰেডি কৰি আছে আৰু একদম। পূজাৰী তুমি নেকি? পূজাৰী তুমি নেকি? কিটো ये वाला इसको निकालो तो इधर मेरे हाथ में लग जाएगा, बाहर निकलो, बाहर निकलो। यहाँ में गिरेगा तो बहुत प्रॉब्लम होगा। ठीक है, ये भी लगेगा उधर में डालना इसको। हाँ, তাৰপিছত আমাৰ এইটো হেৰি এইটো কি বুলি কয়, ইয়াৰ নামটো হৈছে মানে গণেশ ভগৱানৰ নিচিনাই মানে, সেইকাৰণে ইয়াৰ নাম গণেশ দিছোঁ আজি দেই। আজিৰ কাৰণে অকল ইয়াৰ নামটো গণেশ। পেট ফুলাও ভাই, পেট ফুলাকে দেখাও গণেশ। আৰে বাবু ইতনা নাহি ফুলানে কা হে। বেচেৰাটো একদম ৰাতিপুৱা একদম কুঁহিয়া চুঁহিয়া কাটিলে মেলিলে, কুঁহিয়া চুঁহিয়া কাটিব। হা कितना अरे जितना भी है तो गणेश भगवान का जगह में तुम बैठ जाओ ना। अरे बैठेगा ना अभी। ठीक है, बोले লাডুকেইটা বোলে গোটেইকেইটা বোলে তাৰ কাৰণে বোলে এইকেইটা। ইয়াৰ পেট নহয় এইটো, তেন্তে ইয়াৰ পেটাৰী হ'ব লাগিব। পেট নহয় ইয়াৰ, তেন্তে পেটাৰী হ'ব লাগিব এইটো। हाँ হা অঁ, হাতকেইটা হিলাই দিয়ে এনেকৈ এনেকৈ অলপ। অঁ, आशीर्वाद আশীৰ্বাদ। हॉलैंड। তো যি কি নহওক আমি পূজাটো কৰি লওঁ, টাইমো হৈ গৈছে হয়। ঠিক আছে, বাই বাই। চাই থাকিব ভিডিঅ'টো, আৰু কিবা কিবি হ'ব লাগি আছে। जय गणेशाय नमो नमः। নমো নমো নাৰায়ণ প্ৰসন্ন হৰে
লাগিব হৰি আপোনাৰ মহিমা আপুনি প্ৰকট কৰি দিব পৰা পৰিত্ৰাণ হে ভগৱানে পৃথিৱীৰ মানুহ জীৱ জন্তু সকলোৰে মংগল কৰে হৰি বহুত জানা বাবু टीका कौन लगा देगा তুমি মোৰ পৰা দূৰত কেতিয়াও নাযাবা দেই এনে কৰিব এনেকা Itu nih. राजू क्यों खिला रहा है ये थोड़ा ना वो हो रहा है राजू तो बाद में आएगा ना भाई अरे गणेश चोपड़ा हट ये नहीं होगा बाद में गणेश को लो ऐसा तो निकलेगा ना या मुंह निजे ला Mau lo di sini. ও মোৰ মৰমৰ জেচি বেলৰ বন্ধু বান্ধৱীসকল তোমালোকে আহিব লাগে নহয় আমাৰ ৰুমত মানে এই হেৰি গণেশ পূজা এভাগ পাতিছোঁ সৰু হোৱাকৈ আৰু তোমালোকৰ কাৰণে প্ৰসাদ চসাদ থৈ দিছোঁ চাবা নেকি এনেকুৱা নাই আকৌ এইবোলে প্ৰসাদ চসাদ চব ৰেডি আছে হা सब रेडी আছে আমরা खाना कम दिया আছে हम गणेश है ना जरा जरा दे হা रेडी नहीं बोल रहा है इधर कम दे दिया खाना जरा जरा दे এইবিলাক আমাৰ কিষাণ দাই আহি গ'ল কিষাণ দাই और क्या এইবিলাক প্ৰসাদৰ ভাগবোৰ মানে কি হ'লে ল'ৰাবিলাক মানে নাহিলে মানে আজি য'ত ত'ত গুচি গ'ল সেইকাৰণে মানে সিহঁতক কি কৰিছোঁ পূজাৰ মানে এইটো একটা একটা টোপোলা কৰি কৰি মানে চবকে মানে ৰুমে ৰুমে দি কিনে আহিম মানে হয় নেকি সিহঁতক ভৰাই দিলা এতিয়া যোনে যোনে নাহিলে মানে তেহেঁতৰ কাৰণে আৰু ইয়াৰ পৰা পূজা পাৰ্বণ একদম খালী কৰি কিনি এইবিলাক বস্তুবোৰ মানে ভৰাই দিছোঁ এই ভিডিঅ' কৰি থকা নাই মানে কেলৈ একদম মানে কি ক'ব ভাগৰ লাগি গ'ল মানে একদম শুই গ'লোঁ অলপ আগতে আৰু তেতিয়া শুই থাকি ল'ৰা গাইছে ন এতিয়া গৈ কিনি মানে ৰুমে ৰুমে যোনে যোনে মানে পোৱা নাই মানে সিহঁতক গৈ কিনি ৰুমে ৰুমে দি আহিম ব'লক তো গাইছ আমি এতিয়া পালোহি সঞ্জীৱ এইটো বন্ধু ৰুমতে আমি একদম মানে অৱস্থা বেয়া আছোঁ কি ক'ব আৰু এই পূজা পাতিছিলোঁ মানে একদম পুৰা এনেকুৱা হৈ গৈছে মানে অৱস্থা এইফালে যে বৰষুণ দি আছে আমি মানে এই প্ৰসাদটো লৈ কিনি আহিলে এইফালে মোৰতো প্ৰসাদ দি দিওঁ ভাই একদম ৰুমে ৰুমে হোম ডেলিভাৰী কৰি দিছোঁ মানুহবোৰ আহিব নোৱাৰিলে কাৰণে হয় ভাবি দেই অসমৰ প্ৰসাদ হয় একদম বঢ়িয়াকৈ খাব লাগিব দেই ওকে হা খাই কিনে একদম মোক একটা কমেণ্ট দিবি খালি এই ভিডিঅ'টোত কমেণ্ট দিব লাগিব কমেণ্টে একদম পানী লেখি মোক দেখাই দিয়কচোন কেনেকুৱা হৈছে অৱস্থাটো কি কৈছোঁ মাথাটো বচাই ৰাখিছোঁ খালি ঠিক আছে নেক্সট ক'ত ক'ত যাম আৰু ঠিক আছে দে যেনে তেনে আহি পালোহি চব অৱস্থা একদম মানে কি ক'ব একদম তিতি বুঢ়ী খতম বাকী নাই মানে চব পানী পৰি আছে পূৰা একদম চবকে প্ৰসাদটো দি কিনে খতম হৈ গ'ল বাকীবিলাক দেখাই নাথাকিলেও একদম মানে কি ক'ব একদম দবা পিটা বৰষুণ আকৌ মাথাটো নিদি দিলে বাকী চব অৱস্থা বেয়া বাৰু যি কি নহওক ভাল লাগিলে এটা নতুন এটা এক্সপিৰিয়েঞ্চ ল'লোঁ বৰষুণৰ হেলমেট পিন্ধি কিনি বাইক চলাই ভাল লাগে কিন্তু অলপ ঠাণ্ডা লাগে আৰু বাৰু যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই তো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি কিনি আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অলপ মানে ছাপোৰ্ট কৰিব আৰু ধন্যবাদ জয় অসম জয় গণেশ বাবা কি জয়